খবৰ নিশ্চয় আপোনালোকৰ ভাল আৰু খবৰ মোৰো ভাল। আজি মানে এঠাইত যাব খুজিছোঁ, মানে বিহুৰ বজাৰ কৰিবলৈ যাম। বিহুত আৰু মাজতে বেছিদিন নাই, যিহেতু বিহু আহি পালে বিহুৰ কি বজাৰ কৰোঁ নকৰোঁ সেইবিলাক আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকিব। কাপোৰৰ দোকানত সোমাই দিছোঁ, কাপোৰ কিনিম আমি। চাওকচোন কিমান কাপোৰ, কোনটো লওঁ কোনটো নলওঁ লাগছে আৰু। চাওঁ আৰু কোনোবা এটা হ'লেও চাম আৰু নিম আৰু বিহুৰ কাপোৰ হিচাপে। এইবিলাক মানুহ কি ল'ব, নাইটি লাগব নেকি আপোনালোকক? যদি নাইটি লাগে আহি যাব নিবৰ কাৰণে। কুৰ্তাকে চাওঁ আৰু কোনবিলাক কুৰ্তা ভাল লাগছে আপোনালোকে কমেণ্টত জনাবচোন। চাওকচোন বাৰু, আজি বজাৰ বাৰৰ কাৰণে তামান ভিৰ লাগছে আৰু বা কাপোৰ কিমান ল'ব আৰু সৰু ছোৱালীবিলাকৰ কাপোৰবিলাক বেছি চাই ভাল লাগে। স্কাৰ্টবিলাক ভাল লাগিছে, লৈ যাওঁ লাগে। সোমালো, কিমান কাপোৰ চাব। এইটো কুৰ্তা লৈ ল'লো। কোনযোৰা ভাল লাগছে কৈ দিব, একযোৰ ল'ম আৰু ইয়াৰে। এইযোৰ ভাল লাগছে না গাইছ, এইযোৰ ল'ব বিচাৰিছোঁ দেই। মেখেলা চাদৰ চাই আছোঁ, কোনযোৰ ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি ভাল লাগিছে আপোনালোকে এইখন দোকানত আহিব কিনিবৰ কাৰণে। শৰ্মা বস্ত্ৰালয়, এই খুৰাই কৈছে শৰ্মা বস্ত্ৰালয় আহিলে হ'ল। ষ্টেট বেংকৰ সন্মুখতে হয়, আপোনালোকে আহি গ'লে হ'ল। কম দামত দি আছে, অফাৰ বিহুৰ অফাৰ। এইটো কুৰ্তা মই লৈ ল'লোঁ ফাইনেলি, আৰু এইটো ভাল লাগিছে, কিন্তু ল'ব পাৰোঁ, চাই লওঁ। পেকিং কৰি আছে বৰ্তমান দাদাই। লৈ ল'লোঁ। এইফালে লৈ ল'লোঁ এইটো কুৰ্তা, আৰু ল'ম বাৰু, চাই আছোঁ। আৰু এইযোৰ ল'ব বিচাৰিছোঁ। এয়া টচক কাপোৰ, কি ধুনীয়া লাগিছে, আপোনালোকে চাব পাৰে। ইয়াতে বাইদেউ দোকানত আহিব পাৰে, ষ্টেট বেংকৰ ওচৰতে হয়। কিমান কাপোৰ লাগিব আৰু চাই লওক, মেখেলা চাদৰ। এইবিলাকক কি বুলি কয়? টচে। এইবিলাক অৰিজিনেল টচ হয় বোলে, টচক। এই ভিতৰৰ পৰা ওলাই দি আছে। আমাক মিঠাই আৰু চাহ আনি পেলাই আমাক খাব দিলে। দেখিছে, খুৰা দোকানত আহিলোঁ না, সেইকাৰণে মিঠাইও দিলে। এই মিঠাই চাওক, মিঠাই। এই চাওক মিঠাই, এতিয়া আমি চাহ খাওঁ। ঠিক আছে বাৰু, থেংক ইউ। এতিয়া আমি চাহ খাওঁ আৰু সৰু হ'ব।
আইটেল মই 50 টকা দিব নেকি এইবিলাক বস্তু কিনি ললো এতিয়া খুৰা দোকানৰ পৰা যাও বাই বাই টাটা বাই বাই টাটা দে দাদা আহিছো বৰ্তমান হৈছো ব্লাউজ লৈছো আৰু মানে হাফ পেণ্ট লগাই দিছো মানে ভাইটি কেইটাৰ কাৰণে খুৰাই মানে দামেই নকমাই তথাপি 3টা ল'ম আৰু এয়া ল'ব আহিছো খুৰা দোকানত আহিব আপোনালোকে খুৰাজন বৰ ভাল আমি এতিয়া বস্তুবিলাক লৈ আছো আৰু বিহুৰ কাপোৰ খুৰা আনি আছে আমি ললো এইটো মই স্পৰ্টিংটো লৈছে হাই গাইজ ফ্ৰেণ্ড এইবিলাক ভাল লাগিছিলে না ক'বচোন বাৰু আপোনালোকে এইটো লৈছো আৰু মই এইটো পিন্ধিব লাগিব আৰু ভাল লাগিছে না হাই কোৱালিটি খুৰাই কৈছে ৰেট কম আছে আমি ললো আৰু বজাৰ কাপোৰ বহুত লৈ ললো এতিয়া মানে ঘৰত যাম আৰু কিবা এটা খাই ল'ব লাগিব আৰু কিবা আছে নেকি আপুনি কম দামত দিলে ল'মতো আৰু মইতো কম দামত দি আছো এই খুৰাবিলাক কম দামত দি আছে শুনক পুৰা কমতে দি আছো একদম বিহুৰ পাছত 50% অফাৰ আহিলে হ'ল খুৰাৰ দোকানত বুজিছো বাবুহঁতৰ কাৰণে হাফ পেণ্ট লৈছে খুৰাৰ দোকানখনত হাফ পেণ্ট লৈছো হা ল'মে না ল'মে আমি ল'ব আহিছোতো কিয় নল'ম আৰু ভাবছে নেকি নল'ম বুলি ল'মেতো এয়া চাই আছো আমি হাফ পেণ্টবিলাক হা শৰ্মা বস্ত্ৰালয় এয়া আমি ঢোল লৈছো এতিয়া আমাৰ বজাই দিয়কচোন দাদা বজাই দিয়ক এয়া আমি এতিয়া ঢোল ল'ম বাবুৰ কাৰণে এইখন হৈছে ঢোলৰ দোকান ৰেল লাইন হয় ট্ৰেইনত উঠিব পাৰে এইফালে আমি এতিয়া বেগ কিনিব যাইছো বেগ লাগে মাৰ কাৰণে এটা বেগ কিনিম মই দাদাৰ দোকানখনত বেগটো আৰু ইয়াৰ ভিতৰৰ অংশ চাওকচোন বাৰু কিমান ধুনীয়া আৰু লগতে দাদাৰ দোকানত কি কি লাগে আপোনালোকে চব আহিব পাৰে ইয়াতে কি ধুনীয়া ধুনীয়া বস্তুবিলাক আছে এতিয়া অসমীয়া গহনাবিলাকো আছে আপোনালোকে ইয়াৰ পৰা নিব পাৰিব আৰু মই ফাইনেলি এইটো বেগ লৈ ল'লো দাদাই মোক দি দিলে না দাদা বিহুৰ অফাৰ দিছে আপুনি ন বিহুৰ অফাৰ দিছে বোলে দাদা এইটো লৈ ল'লো দেই বেগৰ দোকানত আহিলোঁ বেগ লওঁ মাৰ কাৰণে এটা চাই লৈছোঁ কোনটো কি হয় এইটো দেখাবচোন এইটো তাৰমানে খুৰীমা এটা বেগ লৈ আনিছে তাৰ দৰে লাগে এতিয়া সেই বেগটো মই পোৱা নাই এখন দোকান বাছ ষ্টেণ্ডৰ ওচৰতে গুৰেশ্বৰৰ আপোনালোকে যদি ইয়াতে বেগ লাগে কসমেটিকৰ যি যি সামগ্ৰী আছে চব পাব আহি গ'লে হ'ল নে কি দাদা হয়নে দাদা চাই দিয়কচোন চাই দিয়ক এইফালে চাই দিয়ক গুৰেশ্বৰৰ ৰঙালী বিহু উদযাপন হ'ব আপোনালোকে আহিব ফাইনেলি আমি বজাৰ কৰা হৈ গ'ল এতিয়া খাবলৈ যাইছোঁ খাম আৰু এতিয়া খাই আৰু ঘৰত যাম আৰু গুচি বজাৰ চজাৰ কৰা হৈ গ'ল ফাইনেলি আমাৰ এইবিলাক বজাৰ কৰিলোঁ এইবিলাক এতিয়া আমি ঘৰত যাওঁ আৰু যদি ভাল পালে আপোনালোকে চাই লাইক কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব থেংক ইউ